দুপৰীয়াৰ থালিখনত আছিলে মাছ টেঙা মৰা আৰু পাপৰ ফ্ৰাই আৰু ভোট জলকীয়া ঢেকীয়া শাকৰ ভাজি। নমস্কাৰ, মই আজি বনাইছিলোঁ মাছ আৰু টেঙা মৰা। আচলতে দেওবাৰৰ দিনা অকণমান টেঙা খাবলৈ মন যায় মাছৰ লগত, আৰু মাছ বুলিলে সৰু মাছেই খাবলৈ বেছিকৈ মন যায়। সৰু মাছ আৰু গতিকে টেঙা, গৰম পৰি আছে যিহেতু গৰমত টেঙাৰ জুতি অকণ খালে ভাল লাগে, আৰু সেইকাৰণে মচুৰ দালি কেইটামান ধুই লৈছোঁ আৰু মাছকেইটাও মই নিমখ হালধি সানি লৈছোঁ। আৰু এই মাছটোৰ নাম কি জনাবচোন আপোনালোকে, মই নাজানো, কিন্তু খাবলৈ বহুতেই সোৱাদ, শিঙৰা মাছৰ নিচিনাই, কিন্তু শিঙৰা মাছ নহয়। আৰু মই মাছখিনি ফ্ৰাই কৰিম মানে বেলেগ এখন কেৰাহীত পানী উতলিবলৈ দি তাতে মচুৰ দালিকেইটা দি দিছোঁ, নিমখো দি দিম, আৰু এইফালে দালিখিনি সিজে মানে মই আন এখন কেৰাহীত নিমখ হালধি সানি লোৱা মাছকেইটা ফ্ৰাই কৰিম। আৰু যিকেইটা মাছ মই দালিত দিম সেইকেইটা মই আধা ফ্ৰাই কৰিম আৰু বাকী ফ্ৰাই মাছ খাবৰ কাৰণে অকণমান টানকৈ ভাজিম। ইফালে মোৰ মাছ ফ্ৰাই হৈ গৈছে আৰু ফ্ৰাই মাছকেইটা উতলি থকা দালিখিনিত দি দিলোঁ, লগতে টেঙামৰাখিনিও সৰুকৈ কুটি পেলাই দি দিছোঁ। ইফালে যিখন কেৰাহীত মই মাছ বনাইছিলোঁ সেই কেৰাহীখনৰ তেলতে মই নহৰু দুফুটা দি অকণমান হালধি দি তেল মাৰিলোঁ, আৰু সেয়া উতলি থকা দালিখিনি দি দিছোঁ। মানে বৰ ধুনীয়া সুগন্ধি এটা আহে, আৰু সেইখিনিতেই মানে খাবলৈ মন যায় আৰু সেই সুগন্ধটো। আৰু টেঙাওটো মানে ইমান ধুনীয়া হয়। এই টেঙামৰা যোনে যোনে খাইছে তেওঁলোকে জানেই কিমান ধুনীয়া লাগে খাই পেলাই। আৰু মই দালিখিনি হোৱাৰ পিছতে গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিলোঁ। গৰম ভাত, টেঙা দালি, পাপৰ ফ্ৰাই আৰু লগতে দুটা মাছ ফ্ৰাই। আৰু ইফালে মই ঢেকীয়া শাক আনিছিলোঁ বজাৰৰ পৰা, আৰু ঢেকীয়া শাকখিনিও বাছি পেলাই ধুই কুটি পেলাই অকণমান পিঁয়াজৰ লগত চিম্পুলকৈ ভাজিছোঁ, জাষ্ট তেলত দি পেলাই পিঁয়াজ আৰু ঢেকীয়া শাক কেইডাল ভাজিছোঁ। ইমান মানে ভাল লাগে খাই, কি ক'ম, বুটৰ লগতো ভাল লাগে ঢেকীয়া শাক, কিন্তু এনেকৈ চিম্পুলকৈও মই ভাজি খাই ভাল পাওঁ। আপোনালোকে কোনে কোনে খাই জনাবচোন দেই এনেকৈ। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন, সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ। ধন্যবাদ। আকৌ বেলেগ